আপোনালোকে নুবুজিব আমাৰ ত্ৰাসৰ কথা, আমাৰ দুৰ্দশা কিম্বা অসুৰক্ষাৰ কথা। নিজৰ স্বাৰ্থৰ বাবে আমাৰ মাজৰে কিমানক নাইকিয়া কৰিলে তাৰ হিচাপ ৰাখিছেনে আপুনি? এন্ধাৰৰ সূচকত লৈ গৈছে ট্ৰাক ভৰ্তি আমাৰ নশ্বৰ দেহ। অৰ্থ লাভৰ হকে বুকু খান্দি উলিয়াই নিছে কলা হীৰা। ইমানেই নিৰ্লজ্জনে আপোনালোক? সেই ক্ষুদ্ৰতকৈও ক্ষুদ্ৰতম ভাইৰাছটোৰ আগত মূৰ দোৱাইছে। তথাপি আমাৰ ওপৰতেই আপোনালোকৰ দপদপনি। আমি আপোনালোকক কি দিয়া নাই? ভোকত খাবলৈ খাদ্য, উশাহত অক্সিজেন, থাকিবলৈ ঘৰ, এই সকলোবোৰতো আমাৰেই দান। তেনেহ'লে আমি কিয় অসুৰক্ষিত? আপোনালোকলৈ অনুৰোধ, এখন্তে আমাকো জীয়াই থাকিবলৈ দিয়ক। বন্ধ কৰক আমাক ধ্বংস কৰাৰ অভিযান, বন্ধ কৰক পাহাৰ ভঙাৰ গান। আমাৰ লগতে সেই সকলোকো জীয়াই থাকিবলৈ দিয়ক, যিসকল জীয়াই আছে আমাৰ বাবে। সেই নিৰীহ প্ৰাণীবোৰক জীয়াই থাকিবলৈ দিয়ক, যিসকলৰ বাসস্থান কেৱল আমি। আপোনালোকে অলপ বুজক আৰু ভাবক, কাৰণ আমি অবিহনে আপোনালোক শূন্য।